যাও আৰু নকৰো পলম। পুত্ৰক দাহ নকৰিলে স্বামীয়ে অন্তৰত দুখ পাব। নিজে লৈ যাওঁ মই শ্মশান থলীলৈ। আরে পুত্র অযোধ্যা রাজন হরিচন্দ্র আজি চান্দা যাৰ শৰীৰত অসংখ্য মণি মুকুতাই কৰিছিল শোভা আৰু শৰীৰত আজি শ্মশানৰ চিতা ভস্ম ধূলা রাজা
ধিক হৰিচন্দ্ৰ কত্তুৰ ৰাজ্যধন কত্তুৰ পত্নী পুত্ৰ আত্মীয় স্বজন আজি আজি ঘনে ঘনে মোৰ পৰিছে মনত ক'ত ক'ত মোৰ প্ৰাণৰ ভাৰ্যা ঐবা ক'ত মোৰ প্ৰাণাধিক পুত্ৰ ৰোহিত নাই নাই নাভাবো আৰু দয়াময় ঈশ্বৰৰ ভাগ্য লিপি মোৰ মই জীৱনত আজিলৈকে মিছা কথা কোৱাই নাই মই আজি হাতোটা মৰা দাহ কৰিছো মোৰ ওচৰত এটাও মুদ্ৰা নাই সকলো মৰা হতভগীয়া তিৰোতা মানুহ সকলো মিছা তোৰ কথা সত্যভগীয়া তিৰোতাগণ কিন্তু ইয়ালৈ আহে নি মিথ্যাবাদী মূল্য এদায় কৰ মই সঁচা কথা কৈছো মোৰ ওচৰত এটাও মুদ্ৰা নাই মই তোক 3 কোটি দি কিনিছো তই মোক লোকচান কৰি দিছ নিশ্চয় তই মুদ্ৰাবোৰ ক'ৰবাত লুকুৱাই থৈছ দে দে মোৰ মুদ্ৰা দে মই শপত খাই কৈছো মোৰ ওচৰত এটাও মুদ্ৰা নাই অকৃতজ্ঞ পিছলীয়া তই আজি বিনা হাৰে থাকিব লাগিব হে বিধাতা তুমি কি ৰং চাইছা সকলো দুৰ্ভগীয়াকে মোৰ ওচৰলৈ পঠিয়াই আজি তুমি মোক চাণ্ডালৰ হাতে শাস্তি দিছা কোন তুমি এইখন শ্মশান নেকি হয় এখন শ্মশান কিন্তু তুমি নিজে মৰাশটোলৈ আহিছা যে তোমাৰ কোনো আত্মীয় স্বজন নাই নেকি কাৰ মৰা হয় এয়া এওঁ মোৰ পুত্ৰ আছিল আত্মীয় স্বজন কিন্তু হ'ব এতিয়া শ্মশানৰ মূল্য দিয়া এতিয়াহে এই মৰাশটোৰ সৎকাৰ কৰিব পাৰিম মোৰ হাতত যে এটাও মুদ্ৰা নাই শ্মশানে ঘূৰি ফুৰিছো কোনে দাফন নকৰে তুমি দয়া কৰা দয়া মই কি দয়া কৰিম মোৰ প্ৰভুৰ আজ্ঞা মূল্য নিদিয়াকৈ কোনো মৰাশৰ সৎকাৰ নকৰিবলৈ তেন্তে তুমি এই অভাগীক দয়া নকৰা এই কাকিনা তোমাৰ পুণ্য
ৰবা ৰবা ঠিক কৰা তুমি মই হত্যাৰ কৰিম তোমাৰ পুত্ৰক কিন্তু ইয়াৰ মৃত্যু কেনেকৈ হ'ল সৰ্পই দংশন কৰিছিল পৰিচৰ্যাৰ অভাৱত মৃত্যু হ'ল ইয়াৰ দৈব্যৰ বিপাকত স্বামীক হেৰুৱাই হলো মই নিথৰুৱা শেষত পুত্ৰকো হেৰুৱালো পুত্ৰ মোৰো আছিল দৈব্যৰ বিপাকত পৰি পুত্ৰ ভাৰ্যা সকলোকে হেৰুৱালো তোমাৰ নিচিনাই এক স্ত্ৰী মোৰো আছিল তেওঁৰ সমান প্ৰতিব্ৰতা নাৰী মই আজিলৈকে দেখা নাই চান্দাল হা? ৰাতি প্ৰায় শেষ হৈ আহিছে পুৱাৰ আগতে উভতি যাব লাগিব যদি দয়া উপজিছে তোমাৰ অন্তৰত সোনকালে এই সৎ আসন কৰা দুখ নকৰিবা দিয়া হতো মোকে দিয়া আই আই ভগৱান মোৰ কপালত ইয়াকেই লিখিলা যা বাছা যা চিৰদিনৰ বাবে তোক বিদায় দিলো যা বাছা যা যা বাছা যা ৰোহিত কোন ৰোহিত আৰু তুমি মই এগৰাকী ব্ৰাহ্মণৰ কৃতদাসী ঐ বা তুমি আৰু আপুনি হয় মই অযোধ্যা ৰাজনে হৰিচন্দ্ৰ বাজা বাজা বিধাতা তুমি দুৰ্ভগীয়া হৰিচন্দ্ৰৰ প্ৰাৰ্থনা নুশুনিলা বাজা ৰোহিত বাজা 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 তই মোৰ লগত অন্যায় কৰিলি তোৰ মুখখনে চাই মই সান্তনা লভিছিলো আজি তইও মোক এৰি থৈ গুচি গলি বাছা বাছা
Ebar চকু মেল, এবাৰ চকু মেল। বলা হবা দুয়ো মিলি পুত্ৰৰ দেহ কাৰ কৰোঁগৈ বলা বলা হবা পুত্র বাজা ৰুবি নাই দাদা মন্ত্ৰীবৰ মহৰ্ষি ভাতৃ সমৰ কি দৃশ্য দেখিছো মই মন্ত্ৰীবৰ মহাৰাজ আজি চাণ্ডাল বেশত দাদা তুমি চাণ্ডালৰ জীৱন যাপন কৰিছা মোৰ কিয় মৃত্যু নহল চাওক মন্ত্ৰীবোৰ মোৰ একেটি পুত্ৰই অন্তিম পৰ্যায়ত কৰিছে ৰোহিত 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 এই ভগৱান তোমাক কোনোদিনে ইমান আকুলভাৱে কৰা নাই সম্বৰণ যদিও মোৰ সকলো গৈছে যে বা আছে প্ৰকৃষ্ট ফল তাকো শেষ কৰি দিয়া প্ৰভু
তার তার পরিবর্তে এই কুতে প্রাণ ঘুরাই দিয়া প্রভু ঘুরাই দিয়া। দেখা দেখা সর্বজ ইতুরিলা মাধব ভক্তর হরি 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 শঙ্কু বরে হরি বরে লোহিত গৌরব দিলা ও দেখা হবে ইতু সমস্কার হরি 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 ও হরি বাসা 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 জয় মহার্ঘী বিশ্বামিত্র, জয় 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 মহার্ঘী বিশ্বামিত্র, জয় জয় মহার্ঘী বিশ্বামিত্র। জয় 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 হরিচন্দ্র তোমার শরৎময় ভিক্ষার প্রার্থী পরা পরা এতিয়াই তুমি নিঃসাহ্যলৈ উভতি গৈ ৰাজসিংহাসন কৰাৰ হন। অপৰাধী নকৰিব মই আনৰ আজ্ঞাবাহী দাস। নহয় দাদা, আপুনি পুনৰ ঘূৰি গৈ ৰাজসিংহাসনত বিৰাজ কৰক। মুনিবৰ, আপোনাৰ এই সৎকৰ্মই মহত্ব প্ৰকাশ কৰে। মুনিবৰ, নিজ কৰ্ম ফালে আপুনি বহু শাস্তি ভোগ কৰিলে, তাৰ বাবে নকৰিব আক্ষেপ। পরা পরা হরিচন্দ্র আমি নিঃসাহ্যলৈ উভতি যাওঁ। বলক তপোধন।